মই আম 2 কেজিমান কাটি নিমখত ভিজাই থৈছিলোঁ। এনিশা ভিজাই ৰাখোঁ সাধাৰণতে, কিন্তু ৰ'দ নাই বাবে মই এতিয়া নিমখত 2 নিশা ৰাখিবলগীয়া হ'ল। এতিয়া সেইখিনি আজি নিমখৰ পৰা উলিয়াই ল'লোঁ। নিমখৰ পৰা আমখিনি উলিয়াই এটা ৰ'দ দিব পাৰিলে ভাল হয়। ৰ'দ নাথাকিলে এতিয়া উপায় নাই, তথাপিতো এইদৰেও বনাব পাৰি। মই যোৱা বছৰ ৰ'দত নিদিয়াকৈও বহুতখিনি আচাৰ বনাইছিলোঁ, কিন্তু বেয়া নহয়, আজিলৈকে ধুনীয়া হৈ আছে। যোৱা বছৰ থোৱা আচাৰ অলপ মোৰ এতিয়াও আছে, ভালেই হৈ আছে। এতিয়া মই এই আচাৰখিনি কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মই প্ৰথমতে মছলাখিনি অলপ গৰম কৰি ভাজি ল'লোঁ। এইখিনি হৈছে ধনিয়া গুড়ি, এইটো হৈছে মেথি গুড়ি, আৰু এইখিনি হৈছে চফ গুড়ি, এইখিনি সৰু জিৰাটো, গোটা জিৰা, তাৰপিছত এইখিনি হৈছে আজৱাইন আৰু কেইচামুচ জলকীয়া গুড়ি। আমখিনিত আগতে মই নিমখ দিয়া আছে বাবে এতিয়া নিমখ নিদিওঁ। বহুতে আচাৰ থ'লে তেলখিনি গৰম কৰি পিছত ঠাণ্ডা কৰি মিলাই দিয়ে। মই এতিয়া এইখিনি কেঁচা তেলেৰে বনাবলৈ লৈছোঁ। কেঁচা তেলেৰে বনালেও আচাৰখিনি বেয়া নহয় যদি আমি মাজে মাজে ৰ'দত দি থাকোঁ, আৰু ধুনীয়া গোন্ধ এটা ওলায়। এতিয়া মই আমখিনি জোখত অলপ তেল ঢালি দিছোঁ ইয়াত। প্ৰথমতে কিমানখিনি তেল লাগে আমি মছলাখিনিৰ লগত মিলাই পেলাই যোগ কৰি ল'ম। যদি কম হয় তেতিয়া আৰু অলপ পিছত মিলাই দিম। এইখিনি আমি এইদৰে ধুনীয়াকৈ মিলাই ল'ম। যিসকলে আচাৰত বেছি জলকীয়া খাই ভাল পায় তেওঁলোকে অলপ শুকান জলকীয়া খুন্দি পেলাই এড কৰিব পাৰে। বেছি তেল মছলা খোৱাটো বেয়া হয়, তথাপিতো মই অলপ তেল মছলা দিছোঁ। এইখিনি মোৰ তেল মছলা সানি হৈ গ'ল। মই এতিয়া ইয়াত দুভাগ কৰিম, এভাগ মাটিৰ পাত্ৰত ভৰাই থ'ম আৰু এভাগ আইনা বা প্লাষ্টিক বৈয়ামত ৰাখিম। আইনা বৈয়ামত ৰাখিব পাৰিলে ভাল হয়। মোৰ এতিয়া আইনা বৈয়াম নাই বাবে এতিয়া মই সদ্যহতে প্লাষ্টিকৰ বৈয়ামত এটাই ৰাখি থ'ম। এইখিনি মই ইয়াত এতিয়া ৰাখি গৈছোঁ। আচাৰখিনি বৈয়ামত ভৰাই হৈ গ'ল। এতিয়া মই এইখিনি ঢাকন লগাই থৈ দিম, মাজে মাজে ৰ'দত দিম। মোৰ আচাৰখিনি টেমাত ভৰাই হৈ গ'ল। এতিয়া মই এইখিনি এইদৰে ভালকৈ ঢাকনখন লগাই দিম, আৰু মাটিৰ পাত্ৰত থোৱাখিনিও মই এইদৰে এইখন লগাই দিম। তাৰপিছত এইটো মই পলিথিনখন লগাই এডাল ৰিবন লগাই দিছোঁ ইয়াত, যাতে একো পোক পৰুৱা সোমাব নোৱাৰে। এতিয়া প্ৰায় নিশা 11:40 হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাকী 2 দিনৰ পিছত মই মাটিৰ পাত্ৰত থোৱা আচাৰখিনি কেনেকুৱা হৈছে তাকে আপোনালোকৰ আগত দেখুৱাম। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব। শুভৰাত্ৰি।